কিন্তু বাল্য বিবাহ বন্ধ কৰাৰ নামত হিটলাৰী ৰাজ আমি কেতিয়াও সমৰ্থন কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ মাজত আন এক প্ৰতিক্ৰিয়া দাঙি ধৰিছে। হিন্দুৰ হুলস্থুল নাই, হুলস্থুল কৰিছে একাংশ মুছলমানে। অবৈধ স্বামী গ্ৰেপ্তাৰৰ ক্ষেত্ৰত হিন্দুৱে হুলস্থুল কৰা নাই। নামনি অসমৰ একাংশ মুছলমান অধ্যুষিত অঞ্চলত হুলস্থুল লাগিছে, এয়া মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে। জেহাদী আৰু মৌলবাদী কাৰ্যকলাপ চলা অঞ্চলত থানা ঘেৰা কৰা হৈছে। ধৰ্মনিৰপেক্ষতাৰ আধাৰত অসম আৰক্ষীয়ে অবৈধ স্বামী গ্ৰেপ্তাৰ কৰিছে। যিহেতু একাংশ মুছলমানে হুলস্থুল কৰিছে, গতিকে মুছলমান বিৰোধী অভিযান বুলি ভবা হৈছে। হিন্দুসকলে নিয়ম মানি গ্ৰেপ্তাৰৰ পিছত ভুল স্বীকাৰ কৰিছে, কিন্তু সন্দেহজনক কাৰ্যকলাপ চলা অঞ্চলত হাল্লা-গুল্লা চলিছে। 58% মুছলমান স্বামী গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে 42% হিন্দু স্বামীও গ্ৰেপ্তাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ নামনি অসমৰ মুছলমানক লৈ। কোকৰাঝাৰৰ 94ৰ ভিতৰত 59%ৰ বিপৰীতে 28% মুছলমান। বৰপেটাৰ 114ৰ ভিতৰত 29% হিন্দুৰ বিপৰীতে 70% মুছলমান। নগাঁৱৰ 97ৰ ভিতৰত 43% হিন্দুৰ বিপৰীতে 55% মুছলমান। গোৱালপাৰা 72ৰ ভিতৰত 34% হিন্দুৰ বিপৰীতে 57% মুছলমান। বঙাইগাঁৱৰ 87ৰ ভিতৰত 48% হিন্দুৰ বিপৰীতে 50% মুছলমান। বাক্সাত 120ৰ ভিতৰত 82% হিন্দুৰ বিপৰীতে 14% মুছলমান। কাছাৰত 72ৰ ভিতৰত 59% হিন্দুৰ বিপৰীতে 37% মুছলমান। গ্ৰেপ্তাৰ হোৱা 2441ৰ ভিতৰত 42% হিন্দুৰ বিপৰীতে 58% মুছলমান। ৰাজ্যবাসীৰ বাবে আন এক গুৰুত্বপূৰ্ণ খবৰ। 4000 নহয়, বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হ'ব পাৰে 1 লাখ গোচৰ। 4000 নহয়, বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হ'ব পাৰে 1 লাখতকৈ অধিক গোচৰ, এয়া মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে। 1,04,000 গোচৰ ৰুজু হ'ব পাৰে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত। 19 বছৰৰ অনুৰ্ধৰ মাতৃ হোৱা ছোৱালীৰ সংখ্যা 1 লাখতকৈ অধিক। স্বয়ং মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে এই তথ্য। ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কিশোৰী গৰ্ভৱতী মাতৃৰ সংখ্যা। বাল্য বিবাহৰ পৰিণতিত ভয়ংকৰ হাৰত বৃদ্ধি কিশোৰী গৰ্ভৱতী মাতৃ। এবছৰত 19 বছৰৰ অনুৰ্ধৰ কিশোৰী গৰ্ভৱতী হোৱাৰ সংখ্যা 1 লাখতকৈ অধিক। বৰপেটাত সৰ্বাধিক কিশোৰী গৰ্ভৱতীৰ সংখ্যা। তাৰ পাছত ধুবুৰী, দক্ষিণ শালমাৰাত অধিক কিশোৰী গৰ্ভৱতীৰ সংখ্যা। বৰপেটাত 28.7% আছে কিশোৰী গৰ্ভৱতী। 4000 নহয়, বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হ'ব পাৰে 1 লাখতকৈ অধিক গোচৰ। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।